মুখত মোবাইল ফোনেৰে হুপা দি বিয়া ঘৰলৈ যোৱা মহিলাক কৰিলে গণধৰ্ষণ। মৃত্যুৰ আগে আগে ধৰ্ষণকাৰীৰ নাম কৈ গ'ল নিৰ্যাতিতাই। মহিলাগৰাকীৰ স্বামীয়ে লৰচৰ কৰিব নোৱাৰে। দীৰ্ঘদিন ধৰি পৰি আছে ৰোগশয্যাত। তেওঁ ঘৰত এৰি জনজাতীয় মহিলাগৰাকীয়ে ওচৰৰে এখন আত্মীয়ৰ বিয়ালৈ গৈছিল। কিন্তু সেই যে গ'লেই। তেওঁ আৰু ঘৰলৈ জীৱন্ত অৱস্থাত ঘূৰি আহিব নোৱাৰিলে। বিয়া ঘৰৰ পৰাই মহিলাগৰাকীক দুৰ্বৃত্তই বাহিৰলৈ মাতি নি দলবদ্ধভাৱে ধৰ্ষণ কৰে। অভিযোগ অনুসৰি 40 বৰ্ষীয় মহিলাগৰাকীক মাকৈ খেতিৰ মাজলৈ মাতি নি ধৰ্ষণ কৰা হৈছিল। ধৰ্ষণকাৰীসকলে মহিলাগৰাকীৰ চিঞৰ বন্ধ কৰিবলৈ প্ৰথমে তেওঁৰ মুখত এখন ৰুমাল দি হুপা দিছিল, কিন্তু চিঞৰ বন্ধ নোহোৱাত তেওঁৰ মুখত এটা মোবাইল ফোন সুমুৱাই দিয়ে। ফলত মহিলাগৰাকীয়ে ভালদৰে উশাহ ল'ব নোৱাৰা হৈ পৰে। ইয়াৰ পাছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে। অৱশ্যে মৃত্যুৰ পূৰ্বে তেওঁ দুজন ধৰ্ষণকাৰীৰ নাম কৈ যাবলৈ সক্ষম হয়। জানিব পৰা মতে এগৰাকী মহিলাই তেওঁক বিয়া ঘৰৰ পৰা বাহিৰলৈ মাতি নিছিল আৰু ইয়াৰ পাছতেই মাকৈ খেতিৰ মাজলৈ নি মহিলাগৰাকীক অত্যাচাৰ কৰা হৈছিল। পিছত একাংশ লোকে কিবা সন্দেহ কৰি মাকৈ খেতিৰ মাজলৈ গৈছিল আৰু তাৰ পাছতেই মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল। মৃত মহিলাগৰাকীৰ খুৰাকে গংগাৰামপুৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে মহিলাগৰাকীক বিয়া ঘৰৰ বাহিৰলৈ মাতি নিয়া মহিলাগৰাকীকো জেৰা আৰম্ভ কৰিছে। এনেধৰণৰ নিকৃষ্ট মানসিকতাৰ ধৰ্ষণকাৰীসমূহক চৰকাৰে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।